মানুহখিনি বৰ্তমান অসমৰ চুকে কোনে যাক লৈ পেলাই ব্যস্ত হৈ আছে আমাৰ ভিতৰত এনেকুৱা অৱস্থা হৈ পেলাই আমি কৰিছোঁ আমি দেখো আমাৰ ৰাইজৰ লুডু খেল এয়া ঠিক কবা এই কি ভাবি আছা আমাৰ বাৰু ইহঁতৰ নিচিনাই হ'ব নেকি যাওঁ ঐ এইটো ভাল লাগিব হা এই পৰ্দাখন মাৰি দিয়াচোন আৰু ভাল লাগিব আমি 6টা এপিসোড রবিবারে দিম পুরা একদম ব্যাক টু ব্যাক চাব রবিবারে 6টা এপিসোড ব্যাক টু ব্যাক পাব তাই রাখো বেক টু বেক নে একেলগে পাব ব্যাক টু ব্যাক এটো এপিসোড এটাৰ পিছত এটা কেইটা পাম 6টা তাৰপিছত এইকেইদিন কিয় 3 মিনিট আপলোড দিছে সেইটো আমি বেলেন্স কৰি আছো মালটো বস্তুটো ভিউজটো ভালে হৈ আছে 3 মিনিট আমাৰ আজি টিআৰপি ভালে আছে পুৰা নাম্বাৰ 1 আছে না ভিউজটো 3 মিনিট দিলেও ভিউজটো ভালে হৈ আছে আমি ক্যাপচাৰ কৰি থৈছো আমি দৰখাস্তখিনি কিন্তু গালিকেইটা যে দি আছে গালি দিব বেয়া কাম কৰিছে কোনে বেয়া কাম কৰিছে এউndo আমাক গালি পৰা নাই 3 মিনিট যে দিছে গোটেই ভিডিওটো দিয়া নাই সেইকাৰণে ও এইটো আমাক গালি পিছে আমি এইটো বেলেন্স কৰি আছো আমি গালিটো আমি একদম আশীৰ্বাদ হিচাপে লৈ আছো আপোনালোকে চিন্তা নকৰিব দি আছো আমি এখন চিৰিয়েলৰ চবতকৈ বেয়া মানুহ কোন বেয়া মানুহ মানে এতিয়া গোটেই কাৰণে ভালেই এটা মানুহ মই দেখা পাওঁ পাছৰ পৰা কুবম কেতিয়াবা দেখিলে এটা কুব দিম একেবাৰে পেন কাৰ্ড দাহি কাগে পাছৰ পৰা কুবম সেই মানুহ আগৰ কুবৰ ৰুনা আগৰ পৰা কুবালি কেছ কৰি দিম সেইকাৰণে পলিথিন বান্ধি ল'ম পাছৰ পৰা দেখিলে এটা কুব দিম এটা গোলাপ এটা কুব দিম আৰু চবকে চিনাই কৰি দিয়া এজনকে লাইটৰ ল'ৰা সেইটো আমাৰ বুটুকন এইটো সেইটো পাইনুল এইটো সেইটো কমলম সেইটো সাপ্তাৰ কোনটো সাপ্তাৰ আৰু এতিয়া চবেই কয় ইয়াৰ নামটো কি আছিলে মৰি থিয়েটাৰ খোলা মাটি এখন কি আছিলে ফ্ৰাইড ৰাইচ খানা ফেড্ৰিছ ফ্ৰাইড ৰাইচ হ'ব এইখিনি আমাৰ বাৰু ইহঁত দুটাৰ নিচিনা অৱস্থাই হ'ব নেকি বাৰু আমাৰ বাৰু সপোনবোৰো পূৰণ নোহোৱাকৈ ৰৈ যাব নেকি তোমালোকৰ কাৰ নিচিনা অৱস্থা হৈছে ইহঁতৰ নিচিনা ইহঁত মানে ইহঁত মানে এইটো আৰু যিটো মোটামুটি বৰ্তমান মানুহখিনি বৰ্তমান অসমৰ চুকে কোনে যাক লৈ পেলাই ব্যস্ত হৈ আছে আমাৰ ভিতৰত এনেকুৱা অৱস্থা হৈ পেলাই আমি কৰিছোঁ আমি নামটো নলওঁ আমি অকণ সাৱধানে খেলিব লাগিব নহ'লে আমাৰ তাহাঁতৰ নিচিনা অৱস্থা হৈ যাব পাৰে তোমাৰ এইটো পাতিলৰ ককাইকটো আছেই নহয় কোনোবা পাতিছে হ'বনে বাবা কি হৈছে কোনোবা পাতিছে কোনে বা ককাইক পাতিছে তাক সেইটো কথা কৈছে কোনে পাতিছে